সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য পৰিৱৰ্তনশীলতা। পৰিৱৰ্তনশীলতাৰ মহত্ব। এই বিশ্ব সংসাৰত প্ৰত্যেকটো পলতেই পৰিৱৰ্তন হৈ গৈ আছে। সম্পূৰ্ণৰূপে বিগত দিনটোৰ দৰে বিগত সময়খিনিৰ দৰে এই সময়খিনি নিশ্চয় নহয়। পৰিৱৰ্তনশীল সময়ৰ ধাৰাত মানুহৰ বয়স পৰিৱৰ্তন হৈ গৈ আছে, প্ৰকৃতিৰ বাতাৱৰণত পৰিৱৰ্তন হৈ গৈ আছে, তথা মানুহৰ উন্নতি আৰু বিকাশৰ ক্ষেত্ৰতো পৰিৱৰ্তন হৈ গৈ আছে। সেইকাৰণেই কোৱা হয় সময় সদায় একেদৰেই নাথাকে। কোনেও নাজানে সময় কেতিয়া বাগৰ সলায়, কেতিয়াবা ৰ'দ, কেতিয়াবা ছায়া, কেতিয়াবা দুখ, কেতিয়াবা খুচি। আজি যদি সুখৰ পুৱা, কাইলৈ দুখৰ অন্ধকাৰো আহিব পাৰে। কিন্তু এয়াই ত্ৰিকাল সত্য যে পৰিৱৰ্তনশীলতাই সময় আৰু সংসাৰৰ নিয়ম। এনে নহয় পৰিৱৰ্তন নহ'লেই ভাল আছিল, ইয়াৰ জীৱনত নিতান্ত আৱশ্যকো আছে। পৰিৱৰ্তন থকাৰ কাৰণেইতো জীৱনৰ মহত্ব আছে, জীৱনৰ আনন্দ আছে। প্ৰকৃতি আৰু সময় বা যুগে যেনেকৈ নিজৰ পৰিৱৰ্তনশীল গুণৰ দ্বাৰা সময়ে সময়ে নানা ধৰণৰ ৰং ৰূপ দেখুৱায়, ইহঁতৰ লগত খাপ খুৱাই যেতিয়া ব্যক্তিয়ে নিজৰ পৰিৱৰ্তনশীল গুণৰ দ্বাৰা তাল মিলাই ল'ব পাৰে, তেতিয়াই ব্যক্তিয়ে জীৱনৰ প্ৰকৃত সুখ আৰু আনন্দ অনুভৱ কৰে। পৰিৱৰ্তনশীলতা অৰ্থাৎ যেনেকুৱাকৈয়ে সময় বা মানুহে বিচাৰে তেনেকুৱাকৈয়ে বাতাৱৰণৰ লগত মিলাই নিজৰ মাজত পৰিৱৰ্তন অনা। নিতৌ কৰা কামসমূহৰ কাম কৰা পদ্ধতিতেই কোনো নবীনতা অনা, একেই দিনচাৰ্যাটো ৰমণীকতা ভৰাই নতুন নতুন ধৰণৰ উন্নতিদায়ক তথা আনন্দদায়ক পৰিৱৰ্তন অনা। নিজক পৰিস্থিতিৰ অনুসৰি গঢ় দিয়াৰ স্বভাৱ নাইবা বৃত্তি থকাটো হৈছে পৰিৱৰ্তনশীলতাই। পৰিৱৰ্তন দুই প্ৰকাৰৰেই আছে, সকাৰাত্মক আৰু নকাৰাত্মক পৰিৱৰ্তন। বৰ্তমান বিশ্বত বাঢ়ি অহা ভয়ংকৰ প্ৰাকৃতিক বাতাৱৰণৰ পৰিৱৰ্তন তথা মানৱসৃষ্ট নকাৰাত্মক পৰিৱৰ্তনৰ বাতাৱৰণত তিষ্ঠি থাকিবলৈ হ'লে সাৱধান আৰু বিবেকবান হৈ নিজৰ পৰিৱৰ্তনশীল গুণক সঠিকভাৱে প্ৰয়োগ কৰিব লাগিব। সৃষ্টি আৰু সংসাৰৰ বিকাশ তথা সঞ্চালনত পৰিৱৰ্তনশীলতাৰ বহুত মহত্ব আছে। কিন্তু কি আচৰিত, আজি মানৱে পৰিৱৰ্তনশীলতাক স্বীকাৰ কৰিবলৈ অপাৰগ হৈছে। নিজৰ পৰিৱৰ্তনৰ ঠাইত আনৰ পৰিৱৰ্তনৰ কথা কয়, মনতে সদায় অভিযোগ বা দোষাৰোপ কৰি থাকে। যদি এই পৰিস্থিতি সলনি হৈ যায় বা এই ব্যক্তি সলনি হৈ যায়, তেতিয়া মই সুখী হৈ যাম। কিন্তু এয়া জানো সম্ভৱ? সমাজ ব্যক্তিৰ সমূহৰ নাম, সামূহিক ৰূপত লগতে থাকিলেও প্ৰত্যেকৰে নিজা নিজা স্বভাৱ, ভিন্ন ভিন্ন ৰুচি, অভ্যাস, অভিলাষা আদি থাকে নহয় জানো? আৰু সেয়েহে কোনোবাই পৰিৱৰ্তন বা সলনি হোৱালৈ ৰৈ থকাটো সাগৰৰ ঢৌ বা লহৰ ৰৈ যোৱালৈ অপেক্ষা কৰি থকাৰ সমান হ'ব। সাগৰত ঢৌ উঠা জানো কেতিয়াবা বন্ধ হয়? যি সাহস কৰি সাগৰৰ ঢৌ মাজতেই জঁপিয়াই পৰে, সিয়েই বুৰ মাৰি সাগৰৰ তলৰ পৰা মুঠি ভৰাই ৰত্ন আনিব পাৰে। অৰ্থাৎ যিয়েই পৰিস্থিতিৰ সলনি হোৱালৈ ৰৈ থকাৰ ঠাইত নিজকে পৰিৱৰ্তন কৰি লয়, তেওঁৰ সন্মুখত পাহাৰৰ দৰে বিঘ্ন আহিলেও নতমস্তক হৈ যায়। আৰু সেইজনেই সংসাৰত নিজৰ যোগ্যতাৰ দ্বাৰা তিষ্ঠি থাকে তথা বিজয়ী হয়। স্বপৰিৱৰ্তনেই বিশ্ব পৰিৱৰ্তনৰ আধাৰ। নিজৰ সকাৰাত্মক পৰিৱৰ্তনৰ দ্বাৰাই নিজৰ ভাগ্য আৰু দুনিয়াক পৰিৱৰ্তন কৰিব পাৰি। আৰু এইকাৰণেই বৰ্তমান সময়ত পৰমাত্মা নিৰাকাৰ শিৱ পিতাই স্বপৰিৱৰ্তনৰ দ্বাৰাই বিশ্ব পৰিৱৰ্তনৰ শ্লোগান দি আছে। লগতে স্বপৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ কাৰণে প্ৰয়োজনীয় দিব্য জ্ঞান আৰু যোগৰ শক্তিও প্ৰদান কৰাৰ কাৰ্য কৰি আছে। অতঃ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰক, স্বপৰিৱৰ্তনৰ দ্বাৰা পৰিস্থিতিৰ ওপৰত বিজয়ী হওক তথা বিশ্ব পৰিৱৰ্তনৰ কাৰণে বৰশিঙা বজাওক। এয়াই আমাৰ আপোনালৈ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।